নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছে চাগে, ময়ো ভালে আছোঁ। আজি মই ভজা মাহৰ দালি ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভজা মাহৰ দালিখিনি ধুনীয়াকৈ আৰু অলপমান তেলত ভাজি ল'লোঁ, মিঠাতেলত ভাজি কিনে ধুই কিনে ধুনীয়াকৈ মই বহাই দিলোঁ। পানী দি দিলোঁ পৰিমাণ কৰি কিনে। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিলোঁ। যেনেকৈ আমি মাছৰ মাথা দি কিনে মুগৰ দালি বনাওঁ ঠিক তেনেকুৱাই হয়। আৰু মই পটাপটকৈ ৰেডি কৰি ল'লোঁ। ইয়াতে মই আদা আৰু জিৰা সম্ভাৰ দিম, যিহেতু এইখিনি মই বটি ল'ম। আদাৰ পৰিমাণটো অলপমান বেছিকৈ লাগিব। পিঁয়াজ আৰু জলকীয়াও দেখিছে অলপ বেছি। এইটো মই মিছা মাছ, আমি নিচিলা মাছ কওঁ, নিচিলা মাছেদি বনাম। মই ভাজি ল'লোঁ। এতিয়া মই দালিখিনি ফাটি গৈছে, ফাটি ধুনীয়াকৈ ফাটি আহিছে। এনেকুৱা সময়তে মই কেইটামান জলকীয়াও ফালি দিছোঁ। এইটো নমাই দিম ধুনীয়াকৈ। এতিয়া মই সম্ভাৰৰ কাৰণে প্ৰিপাৰেশ্যন ল'ম। ইয়াতে মই মিঠাতেল দি কিনেই সম্ভাৰ দিম। মিঠাতেলৰ পৰিমাণটো অলপমান বেছিকৈ দিম। ইয়াতে মই শুকান জলকীয়া আৰু তেজপাত দিম। এইখিনি ৰঙচুৱা হৈ আহিলে মই জিৰা সম্ভাৰ দিম। আজি পাঁচফোৰণ সম্ভাৰ নিদিওঁ। জিৰা ইয়াতে গোটা জিৰা সম্ভাৰ দি ল'ম। এয়া দি দিলোঁ। এতিয়া অকণমান ৰঙচুৱা হ'ব। তাৰপিছত মই ইয়াতে পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিম। এতিয়া মই কেঁচা জলকীয়াখিনি ইয়াতে আৰু পিঁয়াজখিনি ইয়াতে দি দিম। দি কিনে অকণমান সময় ভাজিম। ভাজি মই আদা আৰু জিৰাৰ সম্ভাৰটো মাৰিম। এইটো মোৰ শাহুমাৰ ৰেচিপি হয়। শাহুমা খুব টেষ্টি বনায়। তেখেতক সুধিয়ে মই শিকা হয়। আজি মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু তেখেতৰ বস্তুটো ৰৈ যাব। চবেই যোনে নাজানে তেখেতসকলেও শিকিব পাৰিব আৰু। আদা আৰু জিৰাখিনি দি দিলোঁ। আদা আৰু জিৰাটো বেছি সময় ভাজিব নালাগে। ইয়াতে মই অলপমান হালধিও দি ল'ম। ধুনীয়াকৈ ভাজি লৈ কিনে আদা আৰু জিৰাখিনি যিহেতু বেছিকৈ ভাজিব নালাগে, সেইকাৰণে মই ইয়াতে অলপমান মাহৰ দালি দি ল'ম। মাহৰ দালিখিনি দিয়াৰ কাৰণটো এইটোৱে, যাতে তিতা নহয় আৰু। কাৰণ মই ইয়াতে মাছখিনি দি কিনে অকণমান সময় ভাজিম। এয়া মাছখিনি দি দিলোঁ। দি কিনে এতিয়া মই অকণমান সময় ভাজি ল'ম। ভাজি কিনে তাৰপিছত মই সম্ভাৰটো দিম। দালি সম্ভাৰখিনি মই ইয়াতে এতিয়া ঢালি দিম। গোটেইখিনি দালি ঢালি দিলোঁ। এতিয়া মই উতলিব দিম। গোটেই একদম ধুনীয়াকৈ উতলি আহিলে তাৰপিছত আৰু আদা দি কিনে নমাই দিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা ভুলো হৈছে মোক শুধৰাই দিব। এই আদাখিনি দি দিলোঁ। দি কিনে এতিয়া হৈয়ে আহিছে আৰু হ'লে আৰু নমাই দিম এতিয়া। এয়া ধুনীয়াকৈ বইল হৈ গৈছে ন। এইটো অকণমান ঘন হয়, দালিখিনি পনীয়া নহয় মানে। যোনে বনাই খাইছে কিন্তু এনেকৈ সম্ভাৰ দিয়া নাই, এনেকৈ সম্ভাৰ দি চাবচোন, টেষ্টটো বেলেগ পাব। ঢালি ল'লোঁ। আজিলৈ আহোঁ। সকলোৱে হেল্ডি থাকক, সুস্থ থাকক। নমস্কাৰ।